গামবৰা সন্থাৰ পৰা কৈ আছো গামবৰা সন্থাৰ পৰা কৈ আছো গামবৰা সন্থা হয় হয় এই হয় গামবৰা যে মই B.Karbi ইনচাৰ্জ হয় আচ্ছা কওক স্যাৰ মই আপোনাক এটা কথা অনুৰোধ কৰিব বিচাৰিছো এই যে ভিলেজ কোডৰ হয় এই সাৰ্টিফিকেটটো অলপ সোনকালে নহয় সাৰ্টিফিকেটটো আমি সাৰ্টিফিকেট এতিয়াই ডিসপাস কৰিব নোৱাৰো কাৰণ বহুতখিনি আমাক কোনো গম নাপাওঁ আচ্ছা কিছুমানতো চাৰ্টে নোহোৱাবিলাকক আপোনালোকে চাৰ্টে বনাই দিয়ে সেইটো কৰিলেতো কাজিয়াই হ'ব দেখোন এইটোতো আমি যে আপোনাৰ কনস্টিটুৱেন্সিত এটা কমিটি থাকে নহয় কমিটি সেইটো কমিটিবিলাকে কিয় আমাক কিয় কনসাল্ট নকৰে মোক অকল নালাগে মানুহ আছেতো গাঁৱৰ মানুহ আছে সেইটো যদি আমি এতিয়াই এৰি দিওঁ তেতিয়াখন আৰু যুদ্ধখন লগাই দিয়াই হ'ব আমি এইটো জাষ্ট বিতৰণ কৰা আগদিনাখন মই লিষ্ট দেখিছোঁ সেইকাৰণে CM ছাৰক ক'লে এইটো আগত হেৰি কৰি লওক আগত ভেৰিফাই কৰি পেলাই কিছুমানক চেঞ্জ কৰিব লাগিব বুলি কোৱা হৈছে সাৰ্ভে কৰাৰ সময়ত আপোনালোকে গম পোৱা নাই নেকি চাগে আপোনালোকক একো গম নাপাওঁ CM ছাৰটো কোৱা নাই আপোনালোকক CM ছাৰে কৈছে আপোনালোকৰ মতে হ'ব তেতিয়া কোন তাৰিখে কেতিয়া যে হেৰি এই ফিল্ডত সোমাইছে তেতিয়াতো আমাকতো একো জনোৱাই নাই সেইদিনাখন তাৰালটোত যে বিতৰণ কৰিব তাৰ আগদিনাখন মোক বিৰচিং ইংকিয়ে হোৱাটছআপত পঠাই দিছে সেইটো আকৌ মই তাত পঠাই দিলো আমৰিত ৰাইজক চাবলৈ সিহঁতেতো আৰু মই নিজেও দেখিলো কেইখনমান গাঁৱত মই নিজেই চাইছো যিসকলক মই চাতে বুলি ভালকে চিনি পাওঁ সেইসকলৰ নাম নাই কোনোবা সেই এলভিনৰ লগত ঘূৰি থকা ল'ৰাটোক মানে চাতে বনাই থৈ দিছে এইটো এনেকুৱা নহ'ব নহয় ইয়াতে পলিটিচাইজ কৰিবই নালাগে বিগিনিঙত পলিটিক্স কৰিলে কেনেকুৱা হ'ব নাই হয় গামবৰা বুলি ক'লেতো আমাৰ কাৰ্বি নিয়মতো আগৰ পৰা যিটো গামবৰা হয় সি চাতে আছে সিয়ে হ'ব লাগে তিৱা মাজতো একেই হ'ব কথা এতিয়া মই সেইটো বহিব পৰা হোৱা নাই এতিয়া সিহঁতে যোনে যাৰ যাৰ নাম আছে আপোনালোকক নিশ্চয় এইটো প্ৰেছাৰ দি আছে আমাক সোনকালে চাৰ্টিফিকেটটো দিব লাগে তেওঁলোকে গম পায় নিজৰ নাম আছে বুলি সেইটো ক'লেই নহ'ব নহয় আমিতো ভালকে হেৰি কৰি লৈ জেনুইন মানুহকে দিয়াব লাগিব CM ছাৰক ক'লে এইটো জেনুইনকে দিয়ক বুলি কৈছে এনেকুৱাকে নহয় এটা কাম কৰক ছাৰ মই এটা অনুৰোধ কৰিছো মানে এই যে এতিয়া জেনুইন বিলাক আহিছিলে কমপ্লিটটো কিছুমান 60 তাৰ কাৰণে আমি তাতে বহি ল'ব লাগিব জেনুইন বিলাক এতিয়া তেনেকুৱাকে মই মোৰ হাতৰ পৰা এৰি দিব নোৱাৰো ৰাইজেও গম পাব লাগিব গাঁৱৰ ৰাইজে গম পাব লাগিব হয় গতিকে আপুনি মানে চাতে বুলি ৰাইজে মানে এপইণ্টমেণ্ট দি থৈ দিছে আগৰ পৰা ৰাইজে পাতি থৈ দিছে সিহঁতক মানে ৰাইজেও মানে গম পাব লাগে এতিয়া তেনেকুৱাকে এৰি দিলে তো প্ৰব্লেম হ'ব নহ'লে ৰাজহুৱা বহুত চেনচিটিভ মেটাৰ এইটো নহয় ৰাজহুৱাভাৱে আপুনি নহ'লে মিটিং পাতিব লাগিব এইটোতো মানে এইটো চেনচিটিভ মেটাৰ এইটো এতিয়া তেনেকুৱা কৰি দিলেচোন আমাকচোন গাঁৱতে সোমোৱাব নোৱাৰা কৰি থৈ দিব মানুহবিলাকে কিছুমান গাঁৱত কিয় এনেকুৱা কৰিলে মই বুজি নাপালো আচ্ছা যেনেকা হওক ছাৰ যেনেকা ভাল হয় তেনেকা আকৌ কৰিব লাগিব আমি নাই কৰিবই লাগিব ভাল হোৱাটোহে কৰিব লাগিব আমি এছ'চিয়েশ্যন হৈ আপোনাৰ লগত সহায় কৰিম আৰু ক'ত কি ভুল আছে এতিয়া সিহঁতক মানে চাৰ্টিফিকেটটোৰ কাৰণে প্ৰেছাৰ দি থাকিবলৈ ক'ব নালাগে আমি চবৰ লগত কনচাল্ট কৰি লৈ পেলাইহে কৰি দিম জেনুইন মানুহেই হওক নাই ছাৰ মই বেলেগ সমষ্টিটো শুনিলো প্ৰায় দুৱাৰপৰাও মোক এনেকাই ক'লে আৰু বেলেগ সমষ্টিও মোক তেনেকাই ক'লে বহুত খেলি মেলি কৰি থৈ দিছে সেইটোৱে আৰু কথা আপোনাৰ নাম কি ব্ৰনছন তেৰণ না হয় ঘৰ ক'ত বৰ্তমান হোৱা নাই বৰ্তমানতো খোৱা বোৱা হোৱা নাই নহয় ঘৰ ক'ত ঘৰটো আমাৰ এই ৰংখাং আচ্ছা গতিকে বেষ্ট ইনচাৰ্জ হয় গতিকে বেষ্টত মই খবৰ লৈছো আৰু ঠিক আছে আচ্ছা হ'ব ছাৰ